গাড়ীৰ পৰাই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। ৰাতিপুৱা যিহেতু সোনকালে শুই উঠি অহা, ল'ৰাটো টোপনি গ'ল গাড়ীতেই। ক'ত নোযাওঁ কি নকৰোঁ সকলোখিনি দেখাই থাকিম আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। তাৰ আগতে চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ ভাল, আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। কণ্ট্ৰল ৰুম, ইয়াৰ পৰাই বাছত যাম ডিব্ৰুগড়লৈ বুলি। বাকী কি কৰোঁ ভিডিঅ'টো এইখিনিৰ পৰাই আৰম্ভ কৰিছোঁ, চাই থাকিব। দিনটো দেখাই যাম। এয়া আমি আহি আছোঁ ডিব্ৰুগড়লৈ বুলি। বহুত দিনৰ পাছত আচলতে মই ৰাতিপুৱাৰ এই পৰিৱেশটো দেখা পাইছোঁ। যিহেতু ল'ৰাটো ৰাতি অলপ দেৰিকৈ শুৱে আমাৰ, আৰু ৰাতিপুৱা উঠাও সেইকাৰণে অলপ দেৰি হৈ যায়। আৰু ৰাতিপুৱা এইটো পৰিৱেশ দেখা পোৱা নাযায়, মানে বহুত দিন হ'ল দেখাই নাই। আৰু এয়া চাওকচোন, বানপানীত মানুহবিলাক কেনেকৈ পাৰতে কেম্প বনাই আছে। ৰাস্তাৰ দাঁতিতে কিমান যে কষ্ট হৈছে মানুহখিনিৰ, দেখি বেয়া লাগি গ'ল। এতিয়াও পানী যথেষ্ট আছে, বহুত কমাই নাই পানী। মানুহবিলাকৰ ঘৰবিলাক এতিয়াও আধা আধা বুৰ গৈয়ে আছে। কেনেকৈ যে আছে মানুহখিনি, সিহঁতৰ ডেইলি কামখিনি, যিহেতু গা ধোৱা, বাথৰুম, ল'ৰা ছোৱালী স্কুল, পঢ়া শুনা, এইবিলাক যে কেনেকৈ কৰিছে। আৰু অকণি অকণি ল'ৰা ছোৱালী বহুত আছে, সিহঁতক যে কেনেকৈ ৰাখিছে, মানে ভাবিলেই কিবা এটা দুখ লাগি যায়। আৰু ঘৰখিনি দেখি মানে সিহঁতৰ ইমানেই দুখ লাগিছে নহয়। চাওকচোন, পানী এতিয়াও কিমানখিনি আছে। কেতিয়া যে সমাধান হ'ব আমাৰ অসমৰ বানপানীৰ সমস্যাটো। কিমান মানুহে যে এনেকৈ ঘৰ হেৰুৱাইছে, নিজৰ গৰু ছাগলী, জীৱ জন্তুখিনিলৈ বেছিকৈ বেয়া লাগে, কাৰণ সিহঁতেতো মানুহৰ সহায় অবিহনে একো কৰিবও নোৱাৰে। খুব দুখ লগা এটা পৰিৱেশ। ৰাতিপুৱাই মনটো ভাল লাগিছিল যদিও এইখিনি দেখি দুখো লাগিল। পানী এতিয়াও বহুত কমাই নাই, বহুতখিনিয়ে পানী আছে এতিয়াও। এইখিনি পানী শুকাই মানুহখিনি ঘৰলৈ উভতি আকৌ এখন নতুন যুঁজ। ঘৰত বা পৰিৱেশ কেনেকুৱা হৈ আছে, নতুনকৈ ঘৰটো আকৌ বনোৱা। দুখ লগা দে। আমি বৰ্তমান ডিব্ৰুগড় বিমানবন্দৰত। আইঅ গনু, হেলিকপ্টাৰ। ভিতৰলৈ সোমাই যাওঁ আৰু তাত ভিডিঅ' কৰিব পাৰোঁ নোৱাৰোঁ নাজানো। একদম একেবাৰে ফ্লাইটৰ ভিতৰত লগ পাম। এইটোৱে হৈছে ডিব্ৰুগড় এয়াৰপৰ্ট। বলক ভিতৰলৈ গ'ল। কি কৈছা? মই বুজিয়ে নাপালো কিন্তু কি কয়? আমাৰটো লাগিব চাবা, আমাৰ পিছত চাবা। এতিয়া ফুফু কৰা, অকণমান খেলি থাকা। আমি এনেকৈ অলপ সময় বিমানবন্দৰৰ ভিতৰতে বহিলোঁ। যিহেতু বৰ্ডিং আৰম্ভ হোৱাই নাই, সময়খিনিনো কি কৰিম, অলপ টাইম বহি ল'লোঁ বিমানবন্দৰৰ ভিতৰতে। ল'ৰাটো চাওকচোন কিমান ফূৰ্তি পাইছে, সি মুকলি পাইছে গোটেইখন খেলিবলৈ। ইফালে দৌৰিছে, সিফালে দৌৰিছে। আৰু এনেকৈয়ে তাক চাই চাই অলপ সময় টাইম পাছ কৰি বহিলোঁ। সিও ভাল পালে। আৰু আমি ক'ত আহিছোঁ, ক'লৈ আহিলোঁ, ক'ত আহিলোঁ আমি,
ক'ত আহিলোঁ এইটো পাপা গ'ল দেখিছা নাই এইটো পাপা গ'ল এখন প্লেন আমি ৰখি আছোঁ আৰু এতিয়া যাবলৈ এইটো আমাৰ নুনু যাবলৈ ৰখি আছে এইখন প্লেন এজনী হিয়া বা ইমান চুমু খাইছা মোক হিয়া কেমেৰা কৰি ভিডিঅ' কৰা আকৌ চুমু খাই দিয়া বা চুমু খাই দিয়া মাক বা মাক চুমু খাই দিয়াচোন বাক চুমু খাব বোলে বাক চুমু খাব বোলে বাক চুমু খাইছা নেকি আমি যাম আমাৰ নুনুৰ আজি কি হয় আজি ফাৰ্ষ্ট ফ্লাইট নুনু ভাগৰ ইয়াৰ কিমান নম্বৰ বাৰ 2 নম্বৰ ভাইটিৰ 3 নম্বৰ ভাইটিৰ 4 নম্বৰ 5 নম্বৰ আমাৰ নুনুৰ ফাৰ্ষ্ট ফ্লাইট একো বুজিয়ে নাপায় এখেতে আহিলে কোনো নহয় আহিলে बोला फाइनली बोर्डिंग या फ्लाइट এইখন আমি যাম সেইখন ইণ্ডিগো আহি আছোঁ আমি গ'লে ফ্লাইটত উঠিবলৈ পজ দিব কথা হ'লে ক'ত যাম আমি ফটো মাৰিছা নেকি পজ দিছা তাত মই ভিডিঅ'হে কৰিছোঁ আমি ভিডিঅ' কৰি গৈ আছোঁ সেইখনতে যাম আমি এইখন ইণ্ডিগো বৰ্ডিং চেকিং সকলোখিনি হৈ গ'ল আমাৰ এতিয়া আমি লাহেকৈ ফ্লাইটত উঠিমগৈ আৰু তাৰ আগতে দুখনমান ফটো মাৰি লওঁ আমি গৈ আছোঁ মাৰা আমাৰ নুনুৰ ফাৰ্ষ্ট ফ্লাইট নুনু এবাৰ ফাৰ্ষ্ট ক'ত উঠিব ফ্লাইটত বাবা ক'ত উঠিব ফ্লাইটত উঠিব এইখন চোৱা সেইখন ফ্লাইট সেইখন কলকাতা যাব হয়নে কলকাতা নহয় জানো সেইখন যাব ৱেষ্ট বেংগল কলকাতা বিস্তাৰা এতিয়া উঠিছোঁ এতিয়া নিজৰ চিটটো বিচাৰি ল'মগৈ ব'লা ব'লা গুড আফটারনুন बोल 16B number itu boarding company আমি উইন্ডো সিটত বহিম দেই তুমি মই চাই ল এইটো 16D হয় নাই
हम यही बैठेंगे আমি ইয়াতে বহিম ফাইনালি নাকান্দিবা আকৌ নাকান্দিবা আকৌ এইটো চোৱা এইটো পাপা বেগটো থৈ আহক এইটো চোৱা হিটখন পপচ ৰানৱেত ঘূৰি ঘূৰি ফ্লাইটখনে টেক অফ কৰিবলৈ লৈছে ইয়া টেক অফ হৈ গ'ল এই সময়খিনিত আচলতে কিছুমান মানুহে ভয়ো খায় অলপ মানে ভয়ো লাগে নতুন মানুহখিনিয়ে অলপ ভয়ো খাব কাৰণ গাটো খিৰখিৰাই যায় মই পিছে ইমান ভয় খোৱা নাছিলোঁ মোৰ এইটো 4 নম্বৰ বাৰ তো ইমান মানে অভ্যাস হৈ গ'ল আৰু ভয় খোৱা নাছিলোঁ প্ৰথমবাৰ কিন্তু মোৰো ভয় লাগিছিল যদি ভালো লাগে তললৈ চাই পেলানি ইমান কাৰণ আমি ইমান ওপৰত কেতিয়াও যোৱা নহয় ন ইয়াত চাওকচোন ওপৰৰ পৰা ভিউটো ইমান ধুনীয়া দেখাইছে পানী সেউজীয়া পানী কিন্তু ইয়া যিখিনি বানপানী সেইখিনি হয় মানে ফাইনেলি আমি এতিয়া আহি পালোহি শ্বিলং এয়াৰপোৰ্ট জাষ্ট আমি লেণ্ডিং কৰিছোঁ এইখনতে আহিলোঁ আমি এতিয়া পালোহি শ্বিলং এয়াৰপোৰ্ট ইয়াৰ পৰা গ'লে যাম কি কৰিম সকলোখিনি দেখাই থাকিম ভিডিঅ'টো কণ্টিনিউ কৰিব শেষলৈকে চালে সকলোখিনি দেখি থাকিব হয় দে ল'ৰা হৈ গ'ল শ্বিলং এয়াৰপোৰ্ট এইখনত আহিছিলোঁ আমি অঁ ধৰা আকৌ তুমি গ্ৰুপত ফটো দিছিলা শ্বিলঙৰ ৱেডাৰটো ইমান ঠাণ্ডা নহয় ইয়াতে বৰা পানী হ'লেওতো শ্বিলঙে হয় ন
কিমান কণনো ফোন এটা আহিছিলে কওক মই হেৰিতে আছিলোঁ ট্ৰেইনতে আছিলোঁ অফ কৰিছোঁ এয়া হৈছে শ্বিলং এয়াৰপৰ্টৰ ভিতৰখন আমাৰ লাগেজসমূহ লোৱা হৈ গৈছে আৰু এতিয়া আমি লাহেকৈ এয়াৰপৰ্টৰ পৰা ওলাই দিম একদম সৰু দেই ন এয়াৰপৰ্টটো একদম সৰু ডিব্ৰুগড়টোতকৈ সৰু তেনেই হ'ব মানে এইখন মেইন গেট ন কিমান ধুনীয়া লাগিছে চোৱা ভিউটো ওলায়ে ন ৱাও এয়াৰপৰ্টৰ মুখৰ আগৰ ভিউ মজা লাগিছে ৱাও ৰ'ব দেই জুম কৰি দেখাম অকণমান কেমেৰাত কিমান ভাল লাগিছে নাজানো কিন্তু সন্মুখত বহুত ধুনীয়া লাগিছে এইখনেই হৈছে আমাৰ আজি গাড়ী ইয়াতে যাম ক'ত যাওঁ কি কথা সকলো লাহে লাহে দেখাই থাকিম চাই থাকিব এইবাৰ গাড়ীৰে যাত্ৰা আৰম্ভ আমাৰ এয়াৰপৰ্টৰ পৰা ওলালোঁ আমি আৰু এতিয়া আছোঁ আমি বৰাপানীতে যিহেতু এয়াৰপৰ্টটো আছে আৰু এটা কথা আপোনালোকে মন কৰিছেনে চাবচোন ইয়াৰ ৰাস্তা পদূলিবোৰ ইমান চাফা আৰু অলপ অলপ বৰষুণ দি থাকে ইমান এটা ধুনীয়া পৰিৱেশ খুব ধুনীয়া এটা মুহূৰ্ত মানে ইমান ধুনীয়া লাগিছে ইমান চাফা ৰাস্তা গোটেইখন সেউজীয়া সেউজীয়া তাতে অলপ অলপ বৰষুণ ঠাণ্ডা ঠাণ্ডা এটা হাৱা খুব ভাল লাগিছে মানে আহি এয়া ল'ৰা আকৌ শুই গ'ল ভাগৰ লাগিছে আচলতে তাৰ ৰাতিপুৱাৰ পৰা উঠি আহিয়ে থকা হৈছে উঠিলেও সোনকালে বেচেৰা আকৌ শুই গ'ল এইটো ক'লৈ আহি আছোঁ আমি এলিফেণ্ট ফলছ ভাত পানী খাই এতিয়া এলিফেণ্ট ফলছ চাবলৈ আহিছোঁ অঁ হ'বতো আমি আহিছোঁ এলিফেণ্ট ফলছ চাবলৈ এই চাউণ্ডটো অ' ৱাও ৱাও অ' দেখা মান অ' মান পৰি আছে ধেৰ মান পৰিছে ক'ত থলা ভাত খাওঁতে হেৰি কৰিছিলা আমি মান কি দাম কি পৰি আছে দাম কি পৰি আছে দাম মান পৰি আছে बोला बोला ঠাণ্ডা বাবা কিমান ধুনীয়া মান পৰিছে মাৰি দিয়াচোন বগাকৈ চাগে মাৰিবা দেই পানীটোতো সদায় পৰি থাকে হয় নাই তাত ফলছটো
লৈ Wow. পিছল নিব তুমি পাৰিবা না কিমান ভাল পাইছে চোৱা তাত কি দিনো ফটো কিটা বিয়া ধুনীয়া আহিব ইনে বেলেগ কি আইছে ৰৈ থকা ফটো তুমি ভাল লাগে ৰৈ থকা Wow. Wow. এইটো এলিফেণ্ট ফলছ নি নহয় সেকেন্ড ফলছ এইটো এলিফেণ্ট ফলছ থাৰ্ড ফলছো আছে এইটো সেকেন্ড এইটো থাৰ্ড নাযাওঁগে নাযাওঁ এইখিনি পাই চাওঁ কি ভিউ wow কি ভিউ দিদি এ পাপালে চোৱা আকৌ চোৱা পাপালে চোৱা দাদা এলিফেণ্ট ফলছত পোৱা আছে না ভুজিয়া বইল বুট দুটামান বাদাম চানা যাওঁগৈ আৰু ইয়াৰ পৰা কি আহিছে হ'ব ব'লা যাম ব'লা মেও মেও আহিছে মেও আহিছে ব'লা দেৰি হ'ব ব'লা 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 মোক এটা ছিংগলকৈ মাৰি দিয়া না মেও মেও ভাত খাই ভাগৰ লাগিছে এলিফেণ্ট ফলছতে আমি ভাত পানী খাই ল'লোঁ যিহেতু ৰাতিপুৱা তেনেকৈ একো খাই অহা হোৱা নাছিলে এয়াৰপৰ্টত কিবা এটা খাইছিলোঁ বাৰু তথাপিও হেভিকৈ বুলি একো খোৱা হোৱা নাছিলে এলিফেণ্ট ফলছতে আমি ভাত পানী খাই এতিয়া ৰুমলৈ ওলালোঁ কি কৰিছা কি কৰিছা কি কৰিছা কি কৰিছা অ' হয়নে অথনি বমি হৈছিল নেকি তোমাৰ বমি হৈছিলে মইনা ভাল হৈ যাব দেই ভাল হৈ যাব দেই ধুনু ভাল হৈ যাব দেই ফাইনেলি ৰুম পালোহি ৰুম পাই ল'ৰাই মই বহি অকণমান চিল মাৰিছোঁ গা পা ধুলোঁ আজৰি হ'লোঁ কফি একাপ খাওঁ বুলি লৈছোঁ ইয়াত দিনটো বহুত ভাগৰে জোগৰে পাৰ হ'ল এতিয়া বৰ্তমান আমি আছোঁ চেৰাপুঞ্জীত কাইলৈ ৰাতিপুৱাৰ পৰা ক'ত যাওঁ কি কৰোঁ সকলোখিনি দেখাই দিম আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ এতিয়া আৰু ভিডিঅ' কৰিব পৰা শক্তি নাই আৰু গাত ঠিক আছে কাইলৈ আকৌ লগ পাম আকৌ নতুন এটা ভ্লগত আজিলৈ আহিছোঁ বাই বাই এয়া হৈছে চেৰাপুঞ্জীৰ আমি থকা ৰিজৰ্টখনৰ ৰাতিৰ ভিউ চাওকচোন গোটেইখন কুঁৱলী পৰি থাকে মানে আন্ধাৰ হৈ থাকে ওচৰৰ বস্তুটোৱেই খুব নেদেখি মানে কোনোবা সময়ত ইমানেই আন্ধাৰকৈ মানে কুঁৱলী আহি যায় ডাঠকৈ আৰু
কোনোবা সময়ত ফটছে মানে বহুত ডাঙৰকৈ বৰষুণ দি দিয়ে এনেইতো নৰ্মেলি সৰু সৰুকৈ মিহি মিহিকৈ বৰষুণ পৰিয়ে থাকে বাৰু তাত কিন্তু কোনোবা সময়ত বহুত ডাঙৰকৈ দি দিয়ে কোনোবা সময়ত মানে ফগ আহি যায় বহুত একদম ঠাণ্ডা মানে এইটো ইমানেই ধুনীয়া এটা পৰিৱেশ মানে বুজাব নোৱাৰোঁ ইমানেই ভাল লাগিছিল মানে এতিয়া চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ এতিয়া ৰাতি বাবা বৰষুণ আহিলে সচ্চে বৰষুণ কুঁৱলী পৰিয়ে থাকে ইমান এটা ধুনীয়া পৰিৱেশ এইখন আমাৰ বেড বেড এইটো হৈছে বেড 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 ঠিক আছে বেড এইটো বাথৰুম বাথৰুমৰ মিৰৰ মেইন বস্তু ছোৱালীবিলাকৰ কাৰণে এটা বস্তু ভাল লাগিছে চব বস্তু নিট এণ্ড ক্লিন নেচাৰেলি এইটো হৈছে ৱেটাৰ কাপোৰ ধুবৰ কাৰণে itu lidah begitu santai begini bos ayo kan ya phone दिखा दो हमने क्वालिफाई